Hello friends, এটা নিউ ভিডিঅ' তোমালোকক ওয়েলকাম জনাইছো। আজি আমি ক্লাস 10 চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰৰ এক্সাৰসাইজ 3.2 ৰ এক্সাম্পল 4 সমাধান কৰিম। বহুতেই ইজি হয়, কিন্তু তথাপিও আমাৰ কিছুমান বেসিক কনসেপ্ট জানিবলগীয়া আছে। যদি আমি বেসিক কনসেপ্ট কিছুমান জানো তেতিয়া হলে হে আমি ভালদৰে কৰিব পাৰিম। তো প্ৰথমতে আমি কি কৰিম, বেসিক কনসেপ্টবোৰ ডিসকাস কৰিম আৰু এই কনসেপ্টবোৰ তোমালোকে জানিলেহে এক্সাৰসাইজ যোনটো 3.2 আছে হিখিনিৰ কোৱেশ্যনবোৰ ভালদৰে কৰিব পাৰিবা। এতিয়া সোয়া তোমালোকে প্ৰথমতে ইয়াত তিনিটা অপচন দিয়া আছে হয়নে? এই তিনিটা অপচনে বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে? ইয়াত কি কৈছে সোয়া, ফাৰ্স্টত ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে। ইয়াত কি কৈছে, ৰেখা দুটা মানে কি কৈছো মই, সাপোজ ধৰা এইটো সোয়া, এইটো আমাৰ ড্ৰ। এতিয়া সোয়া এইডাল এডাল ৰেখা আৰু এইডাল এডাল ৰেখা। এতিয়া এই যে আমাৰ দুটা ৰেখা আছে, দুডাল যোনটো ৰেখা আছে, এই দুটাই কি কৰিছে, অকল এটা বিন্দুত কটাকটি কৰিছে। সোয়া অকল এইটো বিন্দুতহে কটাকটি কৰিছে। সোয়াচোন আৰু ক'তবা কৰিছে জানো? এই যোনটো ৰেখাটো আছে এইটো এইফালে এনেকৈ যাব আৰু এইডাল এনেকৈ যাবগে আৰু ক'তো কটাকটি কৰিবই নোৱাৰে, অকল এইটোতে কৰিছে। তো এনেকুৱা হ'ব গ্ৰাফটো, ঠিক আছে? এই ক্ষেত্ৰত সমীকৰণৰ জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব বুলি কৈছে, বা সমাধান আছে। মানে এনেকুৱা ধৰণৰ যেতিয়া গ্ৰাফটো হ'ব এনেকুৱা টাইপৰ, তেতিয়া কি হ'ব যে অদ্বিতীয় মানে কি, ইউনিক, মানে এটাহে সমাধান থাকিব। চোৱা ইয়াত এটা সমাধান কোনখিনি, এইটো মানে এইটো হ'ব এক্সৰ আৰু এইটো হ'ব ৱাইৰ, ঠিক আছে? তো আকৌ কি কৈছে পিছত, সংগত সমীকৰণৰ জোৰ, এনেকুৱা যোনটো আমাৰ লেখ হ'ব সেইটোক আমি কি ক'ম, সংগত সমীকৰণৰ জোৰ, ঠিক আছে? তাৰপিছত আকৌ 2 নম্বৰত চোৱা, ৰেখা দুডাল সমান্তৰাল হ'ব পাৰে। মানে আমাৰ ৰেখা দুডাল অকল যে এনি টাইম এটা বিন্দুত কটাকটি কৰিব সেইটোও নহয়, কেতিয়াবা হয়তো সমান্তৰাল হ'ব পাৰে। সমান্তৰাল মানে কি চোৱা, সমান্তৰাল এনেকুৱা টাইপৰ, চোৱা এইডাল এডাল ৰেখা আৰু এইডাল এটা এনেকুৱা টাইপৰো হ'ব পাৰে, ঠিক আছে? এনেকুৱা টাইপৰ যেতিয়া হ'ব তেতিয়া কি হ'ব, আকৌ এই ক্ষেত্ৰত সমীকৰণ দুটাৰ কোনো সমাধান নাথাকিব, সমাধান কোনো নাই, ঠিক আছে? আৰু এনেকুৱা সমীকৰণক মানে আমাৰ যোনটো গ্ৰাফ আছে এইটো আৰু এইটো, এই দুটা ৰেখাৰ চোৱা সমীকৰণ এইটো এটা, তো এনেকুৱা সমীকৰণৰ কি হ'ব, সমাধান নাথাকিব এটাও। আৰু এইখিনিক কি ক'ম আমি, অসংগত সমীকৰণৰ জোৰ বুলি ক'ম, ঠিক আছে? তাৰপিছত আকৌ 3rd নম্বৰত চোৱা কি কৈছে, ৰেখা দুটা মিলি যাব পাৰে। ৰেখা দুটা আকৌ কি মিলিও যাব পাৰে। যেতিয়া মিলি যাব তেতিয়া কি হ'ব, এই ক্ষেত্ৰত সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। আৰু এইটোক আমি কি ক'ম যে সংগত সমীকৰণৰ জোৰ বুলি ক'ম, ঠিক আছে? মানে ইয়াৰ এক্সাম্পলটো মানে লেখটো চোৱা, ইয়াৰ আকৌ লেখটো এনেকুৱা হ'ব, চোৱা এইটো এটা কি সমীকৰণ আৰু এইটো এটাও কি সমীকৰণ। ইয়াত কি কৰিছো আমি, এইটো গ্ৰাফ নহয় জানো, ইয়াত কি কৰিছো, এইটো আৰু এইটো সমীকৰণৰ আমি লেখ অংকন কৰাৰ পিছত কি হৈছে চোৱা, অকল এটা হৈ গৈছে। মানে আমাৰ দুটা ৰেখা মিলি হৈ এটা হৈ গৈছে, ঠিক আছে? তো এনেকুৱা ধৰণৰ যেতিয়া হ'ব তেতিয়া কি হ'ব যে অসীম সংখ্যক সমাধান থাকিব। আৰু এই যে আমাৰ সমীকৰণ দুটা আছে এইখিনি কি হ'ব, সংগত সমীকৰণৰ জোৰ হ'ব, ঠিক আছে? এতিয়া চোৱা আমি কিছুমান আৰু কথা জানিবলগীয়া আছে, যে তোমালোকক মই প্ৰথমতে দুটা আৰ্হি লিখিম আৰু বুজাবলৈ চেষ্টা কৰিম। চোৱা আৰ্হি দুটা কি হ'ব, a1x প্লাছ b1y প্লাছ c ইকুৱেল 0, এইটো c হয়। আৰু এটা ধৰা লৈছো a2x প্লাছ b2y প্লাছ c2, এইটো 1 হ'ব, c1 ইকুৱেল 0। এতিয়া মই যে এই দুটা আৰ্হি লিখিছো, এতিয়া এইটো মই ইয়াৰ মিনিংটো, অৰ্থটো মানে কি এইটো বুজাবৰ কাৰণে আকৌ এক্সাম্পল দুটা ল'ম। এতিয়া চোৱা এক্সাম্পল দুটা ধৰা লৈছো মই, 2x প্লাছ 3y মাইনাছ 9 ইকুৱেল 0, এইটো হৈছে এক্সাম্পল 1 মানে সমীকৰণ 1। আৰু এটা লৈছো ধৰা এটা সমীকৰণ 4x প্লাছ 6y মাইনাছ 18 ইকুৱেল 0, এইটো হৈছে সমীকৰণ 2। এতিয়া ইয়াৰ পৰা চোৱা এই আৰ্হি দুটাত তোমালোকে লক্ষ্য কৰা, a1 b1 c1, a2 b2 c2। এতিয়া এইখিনিৰ মান উলিয়াব তোমালোকে জানিব লাগিব। এতিয়া কেনেকৈ উলিয়াম, a1 b1 আৰু c1, আকৌ চোৱা a2 b2 c2। এতিয়া আমি কেনেকৈ উলিয়াম, চোৱা প্ৰথমতে আমি 1 থকাখিনি ওলাম। মানে যেতিয়া তোমালোকক a1 b1 c1 মানে 1 বুলি যেতিয়া ক'ব তেতিয়া তোমালোকে সমীকৰণ 1ত যাবা। এতিয়া সমীকৰণ 1 কোনটো, এইটো হয়। এতিয়া a1 কিমান হ'ব, a1 কোনটো হ'ব, যোনটো আমাৰ x চলকটো আছে সেই x চলকৰ লগত থকা ইনটু হৈ থকা যোনটো সংখ্যাটো মানে হহকটো, সেই হহকটো হ'ব। এতিয়া x এইটো হয়, এইটোৰ লগত কি ইনটু আছে, 2 টো,
তো 2 টো হ'ব কি a1 আৰু b1 কোনটো হ'ব b1 হ'ব এই সমীকৰণৰ y ৰ লগত ইনটু হৈ থকাটো মানে 3 টো সেইটো কি আছে y ৰ লগত ইনটু আছে তাৰ মানে b1 হ'ব 3 আৰু c1 কোনটো হ'ব এইটো মানে -9 আৰু তোমালোকে মনত ৰাখিবা যে ca1 বা c2 এই দুটা লগত চলক ইনটু হৈ নাথাকে ঠিক আছে এতিয়া তোমালোকে আকৌ a2 b2 আৰু c2 উলিয়াব লাগে তো কেনেকৈ উলিয়াম যেতিয়াই তোমালোকক a2 b2 c2 মানে 2 বুলি ক'ব তেতিয়া তোমালোকে সমীকৰণ 2 ত যাবা এতিয়া সমীকৰণ 2 এইটো হয় ইয়াত চোৱা x লগত কি ইনটু হৈ আছে 4 তো 4 হ'ব কি a2 আৰু b2 কোনটো হ'ব y ৰ লগত ইনটু হৈ থকাটো y ৰ লগত কি ইনটু আছে 6 তো 6 হ'ব ইয়াত তো এইটো হ'ল b2 আৰু c2 কোনটো হ'ব c2 হ'ব এইটো মানে -18 তো এইটো তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো এতিয়া চোৱা তোমালোকৰ চোৱা এইটো সমীকৰণ আৰু এইটো সমীকৰণ দুয়োটা সমীকৰণ চোৱা এইটো আৰ্হিত আছে চোৱাচোন কেনেকৈ আছে এইটো কি আছিলে a1 চোৱা a1 এইটো হয়নে হয় b1 কোনটো এইটো মানে 3 টো এইটো চোৱা 3 মানে a1 এইটো xx প্লাস প্লাস b1 কৈছে b1 কোনটো 3 এইটো চোৱা তো b1 y প্লাস এইটো চোৱা ইয়াত মাইনাস আছে তোমালোকে কনফিউজ হ'ব নালাগে ইয়াত মাইনাস বা প্লাস দুটাই হ'ব পাৰে ঠিক আছে তোমালোকে মনত ৰাখিবা c1 কোনটো আছিলে -9 তো এইটো হ'ল আকৌ চোৱা এইটো মানে কি 4 তো চোৱা এইটো 4 আকু কি আছে x আছে x দিলু প্লাস প্লাস এটা b2 মানে কি আছিলে 6 হয় তো চোৱা 6 y আছে এটু কি আছে প্লাস আছে কিন্তু ইয়াত কি আছে মাইনাস আছে মই কৈছো নহয় প্লাস বা মাইনাস থাকিলে তোমালোকে কনফিউজ হ'ব নালাগে সমীকৰণত প্লাস বা মাইনাস দুটাই হ'ব পাৰে তো হল ইয়াত তাৰ পিছত চোৱা c2 এইটো হয় চোৱা c2 এইটো পাইছিলো নে মই এইটো পাইছিলো তো এইটো আছিলে আৰু কিছুমান জানিব লগিয়া আছে যে পৰস্পৰ ইয়াত মই কি লিখিছো পৰস্পৰ কটাকটি কৰে এতিয়া এইটোৰ ফৰ্মুলা তোমালোকে এনেকৈ লিখিবা a1 by a2 not equal b1 by b2 ইয়াৰ মানেটো কি যে a1 by a2 যিমান মান হ'ব ঠিক তেনেকুৱা মানটো b1 by b2 নহব মানে বেলেগ বেলেগ হ'ব সাপোজ ধৰা তোমালোকক মান দিয়া আছে a1 by a2 ৰ মান ধৰা দিয়া আছে 1 by 2 আৰু b1 মানে b1 by b2 ৰ মান ধৰা 3 by 2 দিয়া আছে এতিয়া তোমালোকে চোৱাচোন a1 by a2 ইকুৱেল কিমান এইটো আৰু এইটোৰ মান কি এইটো এতিয়া এইটো সমান হয় জানো নহয় তাৰ মানে কি যে এইটো আৰু এইটো সমান নহয় এটাকে আমি কি লিখিব পাৰো a1 by a2 not equal b1 by b2 তো ইয়াৰ অৰ্থটো এইটো তোমালোকৰ হয়তো কনফিউজ হ'ব পাৰে কিন্তু যেতিয়া আমি एग्जांपल তিনিটা কৰিম মানে 4 5 আৰু 6 টো তেতিয়া তোমালোকৰ সকলোবোৰ ডাউট কনফিউজ নাইকিয়া হ'ব তোমালোকে এতিয়া অকল এইখিনি কথা মনত ৰাখিলেই হ'ব মিলি যাব এটা মিলি যাব যেতিয়া হ'ব তেতিয়া কি হ'ব যে a1 by a2 equal b1 by b2 equal c1 by c2 এতিয়া ইয়াৰ মানে কি যে এইটো মান কি হ'ব সেম হ'ব মানে সাপোজ ধৰা a1 by a2 এইটো মানে 1 by 2 তাৰ মানে কি হ'ব যে b1 by b2 কিমান হ'ব 1 by 2 আৰু ঠিক তেনেকৈ আমাৰ c1 by c2 কি হ'ব 1 by 2 তো ইয়াৰ অৰ্থটো এইটো মানে আমি যোনটো প্ৰথমত লৈছিলো কিতাপত মই দেখাইছিলো নহয় তিনিটা অপচন সেই তিনিটা অপচনৰ যোনটো 2 নম্বৰ অপচনটো আছিলে কি সৰি 3 নম্বৰ অপচনটো হেইটো আৰু এইটো কি এইটো হৈছে 1 নম্বৰ অপচনৰ ঠিক আছে সেইখিনি কথাকে আমি মানে ভালদৰে বুজিবৰ কাৰণে এইখিনি মই দি দিছো তোমালোকক ঠিক আছে কাৰণ এইখিনি তোমালোকে যেতিয়া এক্সাৰসাইজ মানে 3.2 কৰিবা তেতিয়া সমাধান কৰিব প্ৰয়োজন হ'ব অকল এক্সাৰসাইজ বুলিয়ে নহয় एग्जांपलটো লাগিব ঠিক আছে আৰু 3 নম্বৰ এটা আছে লাস্ট এইটো হৈছে মই তোমালোকক ইয়াত লিখি দিছো যে সমান্তৰাল হ'ব আমি পাইছিলো নহয় 2 নম্বৰ অপচনত সমান্তৰাল হ'ব এটা সমান্তৰাল হলে কি হ'ব আমাৰ আৰ্হিটো মানে ফৰ্মুলা বুলিও ক'ব পাৰা a1 by a2 equal b1 by b2 not equal c1 by c2 মানে ইয়াৰ অৰ্থটো কি যে a1 by a2 আৰু b1 by b2 এই দুটা কি হ'ব সমান হ'ব কিন্তু c1 by c2 টো কি হ'ব বেলেগ হ'ব মানে এইটো যদি এইটো হয় তেতিয়াহলে এইটো কি হ'ব এইটো হ'ব কিন্তু এইটোৰ মানটো আকু এইটো নহয় বেলেগ হ'ব ইয়াৰ অৰ্থটো এইটো ঠিক আছে আৰু এইটো কি আছিলে অসংগত তোমালোকে মনত ৰাখিবা সমান্তৰাল হ'ব যেতিয়া বা এনেকুৱা টাইপৰ হ'ব তেতিয়া অসংগত সমীকৰণৰ জোৰ হ'ব আৰু এই দুটা কি হ'ব এনেকা টাইপৰ থাকিলে
তোমালোকে কবা সংগত সমীকৰণৰ জোৰ এতিয়া এক্সাম্পল নাম্বাৰ 4ত আমাক কি কৈছে চোৱা ৰৈখিকভাৱে পৰীক্ষা কৰা ঠিক আছে ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে পিছত আকৌ কি কৈছে চোৱা ৰেখাজোৰ সংগত হয় নে নহয় মানে আমাৰ ৰেখা হ'ব আৰু সেই ৰেখা দুটা কি হ'ব সংগত হ'ব নে নহয় হেতু ক'ব কৈছে ঠিক আছে যদিহে হয় মানে যদিহে সংগত হয় তেতিয়া হলে কি কৰিম হিহতক লৈখিকভাৱে সমাধান কৰা বুলি কৈছে মানে লৈখিকভাৱে আমি সমাধান কৰিম এটা কেনেকৈ কৰিম চোৱা প্ৰথমতে তোমালোকে ইয়াত লিখিবা সলিউশন বুলি আমি কি লিখিব পাৰো এইটো আৰু এইটো মানে এই যে আমাৰ দুটা সমীকৰণ দিয়া আছে এইটোক আমি কেনেকৈ লিখিব পাৰো যে x + 3y - 6 = 0 এইটো হ'ব 1 এতিয়া কেনেকৈ লিখিছো চোৱা x x plus 3y 3y আছে এতিয়া এই যোনটো আমাৰ +6 আছে এইটোক আমি ইফালে লৈ গৈছো মানে বাও সাইডে তাৰ মানে কি হ'ব এইটো প্লাসত আছিলে ইফালে গলে মাইনাস হ'ব তাৰ মানে -6 আৰু ইফালে কি মানে এই 6 টো ধৰা ইফালে আইছে তো ইয়াত একো নাই তাৰ মানে কি হ'ব ইফালে একো নথকা হ'ব তাৰ মানে 0 আছে তো 0 হল ঠিক আছে ঠিক তেনেকৈ আমি এইটোকো লিখিব পাৰো 2x - 3y এটা এইটোক আমি ইফালে লৈ যাম মানে -12 ইকুৱেল এটা এইটোটো এইফালে আইছে এইফালে কি আছে একো নাই তাৰ মানে 0 তো এইটো হ'ব 2 এতিয়া আমি সংগত হ'ব নে অসংগত হ'ব এইটো আমি কেনেকৈ পৰীক্ষা কৰিম চোৱা ইয়াত তোমালোকে কোৱাচোন a1 a2 b1 আৰু b2 ইয়াত হ'ব c1 আৰু c2 এইখিনিৰ মান প্ৰথমতে আমি উলিয়াব লাগিব কেলে উলাম কাৰণ আমি সংগত হ'ব নে অসংগত হ'ব চেক কৰিব লাগিব যেতিয়া তোমালোকক সংগত বা অসংগত চেক কৰিব দিব তোমালোকে প্ৰথমতে এনেকৈ লিখি লবা ঠিক আছে কাৰণ তোমালোকে প্ৰথম শিকিছা তো এইটো হল এতিয়া চোৱা a1 মানে কি হ'ব a1 মানে আমি কেনেকৈ উলিয়াও সমীকৰণ 1ত যাম এতিয়া সমীকৰণ 1 কোনটো এইটো ইয়াৰ লগত চোৱা x ৰ লগত কি ইনটু আছে 1 তাৰ মানে কি হ'ব 1 হল ঠিক আছে আৰু b1 চোৱা b1 মানে কি y ৰ লগত ইনটু এটকা তাকে মানে কি হ'ব 3 আৰু c1 কোনটো হ'ব এইটো মানে -6 তো এইটো কি হ'ব -6 হল ঠিক তেনেকৈ a2 b2 আৰু c2 এইটো ইয়াত 2 হ'ব ঠিক আছে এইটো মানে কি হ'ব 2 সমীকৰণত যাম তো x ৰ লগত কি হৈ আছে ইনটু 2 হৈ আছে তাৰ মানে 2 দিলো এটা b2 মানে কি হ'ব y ৰ লগত ইনটু এটকাটো মানে এইটো তাৰ মানে কি হ'ব যে -3 আৰু c2 কোনটো হ'ব এইটো মানে -12 হল ঠিক আছে এতিয়া তোমালোকে চোৱা a1 / a2 ইকুৱেল কিমান আছে a1 মানে কি 1 a2 মানে কি 2 তো এইটো হল এতিয়া আকৌ চোৱা b1 / b2 ইকুৱেল b1 মানে কি 3 তো 3 দিলো আৰু b2 মানে কি -3 তো এইটো হল এতিয়া চোৱাচোন তোমালোকে এইটো দি এইটো কাটিব নোৱাৰো এইটো দি এইটো কাটিব পাৰো নে পাৰো তো পাৰিলে কিমান হ'ব এইটো কৰিলে 1 হ'ব কিন্তু মাইনাস আছে নহয় তাৰ কাৰণে মাইনাস দিলো তাৰ মানে কি হ'ব যে এইটোৰ মান কি 1/2 আৰু এইটোৰ মান কি -1 তাৰ মানে কি এইটো সমান হয় জানো সমান নহয় তাৰ মানে সমান নোহোৱা মানে কি এইটো হল চোৱা a1 / a2 not equal b1 / b2 হল চোৱাচোন এইটো মানে এই দুটাৰ মান সমান হয় জানো নহয় তাৰ মানে আমি not equal দিব পাৰো আৰু যেতিয়াই এইটো ফৰ্মত থাকে তেতিয়া আমি কি কৰো যে সংগত হয় ঠিক আছে তো ইয়াত হ'ব সংগত মানে এই ৰেখাডাল কি হ'ব যে ৰেখাজোৰ কি হ'ব সংগত হ'ব তো এনেকৈ লিখিবা যিহেতু ঠিক আছে এতিয়া চোৱা আমি এইটো যে কৰিলো তাৰ পিছত আমি কি কৰিম এইটো এনেকৈ দিবা এইটো তোমালোকে কৰিব নালাগে এইটো মই জাস্ট তোমালোকক বুজাবৰ কাৰণে কৰিছো ঠিক আছে এতিয়া আমি কি কৰিম এই সমীকৰণ 1 আৰু 2 ৰ কাৰণে আমি দুটা বক্স বনাম এটা সমীকৰণ 1 ৰ কাৰণে এটা 2 ৰ কাৰণে ইয়াত আমি বনাম 1 ৰ কাৰণে এইটো 1 ৰ কাৰণে আৰু ইয়াত এটা বনাম আমি 2 ৰ কাৰণে তো এইটো হল এইটো ইয়াত হ'ব x আৰু ইয়াতো হ'ব কি x হ'ব এতিয়া আমি y ৰ মান উলিয়াব লাগে y ৰ মান আমি কেনেকৈ উলিয়াম চোৱা আমি y ৰ মান প্ৰথমতে আমি সমীকৰণ যোনটো 1 আছে তাৰ কাৰণে উলাম চোৱা
এইটো হৈছে আমাৰ সমীকৰণ 1 এতিয়া ইয়াৰ পৰা আমি y ৰ মান ওলাব লাগে নহয় তাৰ কাৰণে y ক'ত আছে চোৱাচোন এইটো আছে y তো এইটো আমি আগত লিখিম ইনটু কি হৈ আছে 3 তো 3 টো আমি ইয়াত এনেকৈ লিখিম মানে এই বস্তুটোক আমি প্ৰথমত লিখিম ইকুৱেল দিম এইটো ইয়াত ইকুৱেল আছে নহয় তাৰ কাৰণে ইয়াত আমি ইকুৱেল দিছো তাৰ পিছত চোৱা এইটো আৰু এইটো আমি ইফালে লৈ যামগে মানে হু সাইডে লম তাৰ মানে কি হ'ব 6 টো যদি আমি হুফালে লও এইটো হ'ব মানে +6 এইফালে মাইনাস আছিলে বাও সাইডে তাৰ পিছত চোৱা এইটো কি আছে প্লাসত তাৰ মানে ইফালে গলি কি হ'ব মাইনাসত হ'ব তো এইটো হল এতেকে আমাৰ y ইকুৱেল কিমান হ'ব y ইকুৱেল হ'ব 6 - x আৰু এই 3 টো কি আছে y লগত ইনটু হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব তো y ইকুৱেল এইটো হল তাৰ মানে y ইকুৱেল 6 - x / 3 আকৌ চোৱা এইটো কি আছিল আমাৰ বক্সটো এই বক্সটো হৈছে সমীকৰণ 2 ৰ কাৰণে এতিয়া আমি ইয়াটো উলাব লাগিব y ৰ মান এতিয়া সমীকৰণ 2 কি আছিল 2x - 3y - 12 ইকুৱেল 0 এতিয়া ইয়াৰ পৰা কেনেকৈ উলিয়াম এইটো যোনটো আমাৰ আছে এইটোক আমি ইফালে লৈ যামগে তেতিয়া হলে হ'ব সো এইটো আমি ইফালে লম মানে কি হ'ব 2x - 12 ইকুৱেল এইটো আমি ইফালে ললে কি হ'ব এইটো হ'ব কাৰণ চোৱা ইয়াত মাইনাস আছিল নহয় তো মাইনাসটো যদি ইফালে যায় কি হ'ব প্লাস হ'ব তাৰ মানে এইটো হল ঠিক আছে তাৰ পিছত চোৱা আকৌ 2x - 12 আছে তাৰ পিছত এই 3 টো y লগত ইনটু হৈ আছে নহয় ইফালে পঠাই দিম আমি 3 টোক তাৰ মানে কি হ'ব তলত হৈ যাব তো এইটো হল এতেকে আমাৰ y ইকুৱেল কিমান হল এইটোক তোমালোকে এনেকৈ লিখিব পাৰা যে অর মানে বা y ইকুৱেল 2x - 12/3 কিছুমানৰ হয়তো কনফিউজ হয় কিন্তু জনা সকলেটো জানে এইটো আৰু এইটো সেম একে অৰ্থ হয় ঠিক আছে তো y ইকুৱেল আমি কিমান পালো 2x - 12/3 এতিয়া আমি কি কৰিম x ৰ মান এটা ধৰিম আৰু y ৰ মান আমি নিজে নিৰ্ণয় কৰিম সাপোজ ধৰা এইটো 0 ধৰিছো ইয়াত x ৰ মান তো y ইকুৱেল কিমান হ'ব চোৱা আমাৰ কি আছে y ইকুৱেল আমাৰ দিয়া আছে 6 - x/3 এতিয়া কিমান হ'ব 6 - x ৰ মান কিমান ধৰিছো 0 তো 0 হল তলত আছে 3 তো এইটোৰ পৰা এইটো গলে কিমান হ'ব 6 হ'ব আৰু তলত আছে 3 এইটো দি এইটোক আমি কিমান বাৰ দিব পাৰো 2 বাৰ দিব পাৰো তো ইয়াত হ'ব কি 2 মানে y ৰ মান কি হল 2 এতিয়া আকৌ যদি আমি ইয়াত সাপোজ ধৰা ইয়াত আমি 6 দিছো তো কি হ'ব চোৱা কি আছিল আমাৰ y ইকুৱেল 6 - x/3 এটা কি হ'ব 6 তো 6 - x ৰ মান আমি কিমান ধৰিছো 6 তো 6 হল তলত আছে 3 এটা এইটোৰ পৰা এইটো গলে কিমান 0 তলত আছে 3 তো এইটো কৰিলে আমাৰ কিমান ওলাব 0 ওলাব এতেকে আমাৰ y ৰ মান কিমান পালো 0 এতিয়া আকৌ এইটোটো হল আমাৰ সমীকৰণ 1 ৰ কাৰণে এতিয়া আমি সমীকৰণ 2 ৰ কাৰণে কৰিব লাগিব নহয় তো ইয়াটো ধৰা তোমালোকে 0 এতিয়া কিমান ওলাব চোৱা আমাৰ কি আছিল y ইকুৱেল আমাৰ আছে 2x - 12/3 এতিয়া 2 x ৰ মান আমি কিমান ধৰিছো 0 ধৰিছো তো ইয়াত বহাই দিয়া 0 - 12/3 সেমে আমি কৰিম অকল x ৰ ঠাইত আমি অকল 0 বহাই দিছো ঠিক আছে তো এইটো কৰিলে 0 হ'ব -12/3 তো কিমান হ'ব এইটোৰ পৰা এইটো যাব পাৰে জানো নোৱাৰে মানে এইটোৰ কোনো ভ্যালু নাইকিয়া হৈ আছে ইয়াত হয়নে তাৰ মানে কিমান হ'ব -12 তলত আছে 3 এইটো দি এইটো কৰিলে কিমান বাৰ যাব 4 বাৰ মাইনাস আছে তাৰ কাৰণে মাইনাস দি দিলো তাৰ মানে আমাৰ y ইকুৱেল কিমান হ'ব -4 তাৰ পিছত আকৌ আমি যদি x ৰ মানটো 3 ধৰি দিও তেতিয়া হলে কি হ'ব 2x x ৰ মান কি ধৰিছো 3 তো মাইনাস হল এইটো হয়নে 12 আৰু তলত আছে 3 তো কি হ'ব এইটো চোৱা এইটো ইনটু কৰি দিলে আমাৰ কি হ'ব 6 আৰু মাইনাস আছে তো মাইনাস আৰু তলত মানে কি আছে 3 আছে তো এইটো হল নহয় ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম চোৱা এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো এইটো ডাঙৰ সংখ্যা এইটো থাকি তো এইটো যদি ডাঙৰ সংখ্যা এইটোৰ আগত কি আছে মাইনাস আছে তো আমি ইয়াত মাইনাস দিম এতিয়া চোৱা মাইনাস ইয়াত আছে আৰু ইয়াত আছে প্লাস তো প্লাসে মাইনাসে কি হ'ব মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 6 হ'ব মানে যদি আমি 12 ৰ পৰা 6 এটা মাইনাস কৰি দিও কিমান হ'ব 6 হ'ব তলত আছে 3 এটা এইটো দি এইটো কৰিলে কিমান বাৰ যাব দুবাৰ এই মাইনাসটো আছে তো ইয়াত আমাৰ মাইনাস হ'ব ঠিক আছে তো ইয়াত মানে কি হ'ব y ৰ মান -2 হ'ব এতিয়া আমি যে x আৰু y ৰ মানখিনি পালো এইটো ইয়াত যিমানখিনি পাইছো মানে গুটেইখিনিত আমি মানে গুটেইখিনি মান আমি অকল গ্ৰাফত বহাই দিলে হৈ যাব এতিয়া চোৱা তোমালোকে ইয়াত মই গ্ৰাফ বহিটো লৈ লৈছো আৰু এইটো যোনটো আমাৰ থিয় ভাবে আছে মানে উলম্ব ভাবে
এইটোক আমি কি কওঁ y অক্ষ বুলি কওঁ মানে ইয়াত তোমালোকে y লিখিব লাগিব ইয়াতো y লিখিব লাগিব ঠিক আছে আৰু এইটোক আমি x বুলি কওঁ মানে এইটোক মানে আনুভূমিকভাৱে থকাটোক আৰু চোৱা এইটো আৰু এইটো মানে এই দুডাল ৰেখাই ক'ত কটাকটি কৰিছে এই বিন্দুত কৰিছে তো এই বিন্দুটোক আমি কি কওঁ মূল বিন্দু বুলি কওঁ মানে 0,0 মানে এই 0টো হ'ব x ৰ আৰু এইটো 0 যোনটো এইটো হ'ব y ৰ তো এতিয়া আমি কি কৰিম চোৱা ইয়াত এটা লৈছো এনেকৈ ইয়াত লৈছো মানে সমান সমান ইয়াৰ পৰা ইয়াত লৈছো আকৌ ইয়াত ল'ম এনেকৈ মানে সমান সমান তোমালোকে লৈ লোৱা তো এইটো লোৱাৰ পিছত আকৌ আমি y ৰ মান ল'ম y এইফালে হ'ব এইখিনি হ'ল আকৌ তলতো ল'ম এতিয়া আকৌ এইফালেও আমি ল'ব পাৰো ঠিক আছে তো চোৱা এতিয়া এইটো আৰু এইটো মানে এই ওপৰৰ ফালে আৰু এই দুটা আমাৰ কি হয় প্লাছত হয় আৰু এই সাইডে এই দুটা আমাৰ কি হয় যে মাইনাছত হয় এতিয়া ইয়াত আমি কি লিখিব পাৰো 1 2 3 4 5 6 7 8 এনেকৈ ল'ম আকৌ ইয়াত 1 2 আকৌ ইয়াত কি হ'ব ইয়াত মাইনাছত হ'ব মই কি কৈছিলো এইটো আৰু এইটো ইয়াত কি হ'ব মাইনাছত হ'ব মানে -1 -2 -3 -4 -5 এনেকৈ ইয়াত হ'ব -1 -2 এনেকৈ গৈ থাকিব এতিয়া তোমালোকে কোৱাচোন মই এইখিনি 1 2 3 এনেকৈ কেলে লৈছো মইতো 10 12 এনেকৈতো ল'ব পাৰিলোহেঁতেন বা 100 কিন্তু ইয়াত মই কেলে লৈছো চোৱা আমাৰ যোনটো ইয়াত আমাৰ মানখিনি যে পাইছিলো চোৱা এই মানখিনি মই লিখি লৈছো যোনখিনি কৰিছিলো মই দেখাইছিলো যোনখিনি এতিয়া x আৰু y ৰ মানখিনি চোৱা 1 ৰ পৰা 6 লৈকে আছে আৰু মাইনাছত কি আছে সবত থাকি ডাঙৰ 4 আছে ঠিক আছে এতিয়া চোৱাচোন আমি এনেকুৱা ধৰণৰ ইয়াত মান ল'ম যাতে আমাৰ ইয়াত যোনখিনি মান আছে এইখিনি যাতে ইয়াতো থাকে চোৱা x ৰ মান 6 আছে সবত থাকি ডাঙৰ তো 6 টো চোৱা ইয়াত আছে x ৰ মান 6 চোৱা মাইনাছত কি আছে -4 আছে তো ইয়াতো চোৱা ডাঙৰ কোনটো সবত থাকি মানে -4 টো এনে সৰু হয় কিন্তু মই সাপোজ তোমালোকক বুজাবৰ কাৰণে কৈছো ইয়াত চোৱা -4 টো ইয়াত আমি লৈছো সবটো মানে আছে তো তোমালোকে এনেকুৱা ভাবে তোমালোকে ইয়াত মানখিনি ল'ব লাগিব যাতে ইয়াত আমাৰ x ৰ মান আৰু y ৰ মানখিনি ইয়াত পোৱা যায় ঠিক আছে তো চোৱা কি আছে আমাৰ ফাৰ্ষ্টত চোৱা এইটো কি x ৰ মান মানে x ৰ মান 0 y ৰ মান 2 x ৰ মান 0 ক'ত আছে x ৰ মান 0 ইয়াত আমি কি জানো যে x ৰ মান বা y ৰ মান 0 বুলি ক'লে আমি ইয়াত আহো তাৰ পিছত আকৌ y ৰ মান কিমান আছে 2 মানে এইটো আৰু এইটো মানে চোৱা এইটো আৰু এইটো হলে কিমান হ'ব ইয়াত হ'ব মানে 0,2 তো ইয়াত এটা তোমালোকে বিন্দু দি দিয়া তো ইয়াত বিন্দু হল নহয় তাৰ পিছত চোৱা আকৌ x ৰ মান কিমান আছে 6 আৰু y ইকুৱেল 0 তো x ৰ মান 6 ক'ত আছে ইয়াত আছে আৰু y মানে ইয়াত আছে মানে y 0 ইয়াত আৰু x ৰ 6 ইয়াত মানে এনেকুৱা যেতিয়া 0 আৰু কোনো এটা মান থাকে তেতিয়া আমি কি কৰো 0 ৰ ঠাইত মানে আমি এনেকুৱা বিন্দু নিদো ইয়াত দিম আমি ঠিক আছে তো ইয়াত দি দিয়া তোমালোকে কি হ'ব ইয়াত 6,0 এইটো মই 6,0 কেলে দিছো 0,62 টো দিব পাৰিলোহেঁতেন এনেকৈ আমি নিদিওঁ কাৰণ আমাৰ এইটো প্ৰথমটো হ'ব x আৰু দ্বিতীয়টো কি হ'ব y ঠিক আছে সেম তেনেকৈ দিছো ইয়াতো যেনেকৈ দিছো ইয়াতো তেনেকৈ দিছো এতিয়া আমাৰ এইটো কি আছিলে এইটো আৰু এই দুটা বিন্দু কি আছিলে সমীকৰণ 1 ৰ কাৰণে চোৱা সমীকৰণ 1 ৰ কাৰণে যোনটো বক্স এইটো আছিলে ইয়াৰ পৰা আমি মান বহাই কি কৰিছো এই দুটা বিন্দু পাইছো এটা এই দুটা বিন্দু আমি সংযোগ কৰি দিম এইটো হল সমীকৰণ 1 ৰ কাৰণে এতিয়া আমাৰ সমীকৰণ 1 যোনটো আমাৰ সমীকৰণটো হেতু কি আছিলে যে x + 3y - 6 = 0 ঠিক আছে তাৰ পিছত আকৌ সমীকৰণ 2 ৰ কাৰণে চোৱা এটা সমীকৰণ 2 চোৱা x ৰ মান 0 আৰু y ৰ মান কি -4 এতিয়া x ৰ মান 0 ক'ত হয় ইয়াত হয় আৰু y মান কিমান আছে -4 তাৰ মানে ইয়াত তো ইয়াত হ'ব কি 0,-4 তো এইটো হল ইয়াত এটা বিন্দু এনেকৈ লিখা তোমালোকে মানে এনেকৈ আঁকি দিয়া তাৰ পিছত আকৌ x ৰ মান কিমান আছে চোৱা 3 আৰু y ৰ মান কিমান আছে -2 এটা x ৰ মান 3 ক'ত আছে ইয়াত আছে আৰু এনেকৈ আহিব আৰু এইটোৰ পৰা এনেকৈ আহিব তো ইয়াত হ'ব তো ইয়াত এটা বিন্দু দি দিয়া তোমালোকে হয়তো কিছুমান কনফিউজ হ'বও পাৰা যে এইখিনি আমি এনেকুৱা টাইপৰ কেলে কৰা নাই
এইখিনি আমি এই কাৰণে কোৱা নাই কাৰণ 0 আছিলে 0 যেতিয়া থাকে তেতিয়াহ'লে এইটো 0টো বাদ দি বেলেগ যোনটো আমাৰ থাকিব এটা সংখ্যা মান যোনটো সেই মানৰ ওচৰত আমি বিন্দু দিওঁ কিন্তু এনেকুৱা কি 0 আছে জানো ইয়াত চোৱা এইটো 3 এইটো -2 তো 0 নাই তো 0 নাথাকিলে আমি এনেকৈ দিব লাগে মই আগৰ ভিডিঅ'ত ডিটেইলছত তোমালোকক কৈছোৱে যদি তোমালোকে আগৰ ভিডিঅ' চোৱা নাই ওপৰত আই বটনত ক্লিক কৰি চাব পাৰা বা মই তলত ডেসক্ৰিপচনতো দি দিম এতিয়া সমীকৰণ 2ৰ পৰা আমি এইটো আৰু এইটো বিন্দু পাইছো এতিয়া এই দুটাক আমি সংযোগ কৰি দিব লাগে এতিয়া সংযোগ কৰি দিলো এইটো কি আছিলে সমীকৰণ 2ৰ কাৰণে সমীকৰণ 2টো আমাৰ কি আছিলে 2x - 3y - 12 = 0 এটা এইটো হল এটা তোমালোকে চোৱাচোন এইটো এটা ৰেখা এইটো এটা ৰেখা এটা কোট কটাকটি কৰিছে চোৱাচোন এই বিন্দুটোত কটাকটি কৰিছে চোৱা এইটো আহি এনেকৈ এইটো আহিছে এনেকৈ এটা ইয়াত কটাকটি কৰিছে নহয় দুটা ৰেখাই এইটো আৰু এইটো ৰেখাই তো এইটো কি আছিলে এই বিন্দুটো কি আছিলে আমাৰ এইটো চোৱা এইটোৰ কাৰণে এই যোনটো আমাৰ ৰেখাটো এইটোৰ কাৰণে ঢাক খাই গৈছে এইটো কি আছিলে যে 6,0 তো আমাৰ সমাধানটো কি হ'ব যে এইটো হ'ব মানে এইটো কি x ৰ মান আৰু এইটো কি 0 to y ৰ মান তো x ৰ মান আমাৰ হ'ব 6 আৰু y ৰ মান হ'ব আমাৰ কি 0 এটাকে আমাৰ কি লিখিব পাৰো আমি x = 6 আৰু y = 0 তো এইটোৱে আসলে আমাৰ লৈখিকভাৱে সমাধান কৰা তোমালোকে পিছত লিখিও দিব পাৰা যে আমি কেনেকৈ আঁকিছো প্ৰথমত কেনেকৈ কৰিছো কি কেনেকৈ লিখিছো এইখিনি অকল লিখি দিলেই হ'ল ঠিক আছে এইখিনি ইকুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেন্ট নহয় ইমান এটা